হাই হেল্ল' নমস্কাৰ ৱেলকাম টু মাই ইউটিউব চেনেল ডিপ ব্লগছ। আপোনালোকে এটা গুৰুত্বপূৰ্ণ কথা ক'বলৈ ওলাইছোঁ যে এতিয়ালৈকে মই জনাত ক'ভিড-19 সংখ্যা অসমত হৈছে গৈ 16 জন। চাওক কিমান এটা ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ'বলৈ যাই আছোঁ আমি। ভাবি চাওক কিমান স্পীডত বিয়পিছে। কালি ৰাতিপুৱালৈকে আছিল এজন, গধূলিকৈ হ'ল 3 জন, তাৰপিছত 8 জন, এতিয়ালৈকে হ'ল 16 জন। আৰু কিমান আছে আপোনালোকে এটা ৰিকুৱেষ্ট কৰি আপোনালোকে ঘৰত থাকক, একদম ছেফ হৈ থাকক। অলপ আগতে মানে আমাৰ এইখিনি অঞ্চলত মানে চেনিটাইজ কৰিব আহিছিল NGO তৰফৰ পৰা। সেই ভিডিঅ'টা আপোনালোকে চাই লওক। এইটো কাৰণে কৰা হৈছে, এইটো তোমাৰ তাৰমানে আমাৰ যিটো কৰোণা ভাইৰাছটো এতিয়া প্ৰসাৰিত হৈ আছে, সেইটো বস্তু প্ৰটেকশ্যনৰ কাৰণে আমাৰ ইয়াত কৰা হৈছে। NGO তৰফৰ পৰা 25 নম্বৰ ৰুপিয়া বাথান গাঁও পঞ্চায়তৰ তৰফৰ পৰা কৰা হৈছে। আমি আমাৰ ৰুপিয়া বাথানৰ গোটেইখিনি জেগা আমি তাৰমানে চেনিটাইজ কৰি দিম। যিবিলাক আমাৰ পাব্লিক প্লেচ আছে বা আমাৰ হোমবিলাক আছে, হোম ডোৰ টু ডোৰ আমি তাৰমানে গৈছোঁ। এইখিনি এৰিয়াত কৰিব আমাৰ 25 নম্বৰ ৰুপিয়া বাথানৰ এলেকাখিনি যিমানখিনি আছে আমাৰ এইখিনি গোটেইখিনি এইখিনি দিন জামাতত আমাৰ অসমৰ পৰা বহুকেইজন লোক গৈছিল আৰু কেইজনমানৰ শৰীৰত এতিয়ালৈকে ক'ভিড-19 ধৰা পৰিছে আৰু সম্ভৱতঃ আৰু বহুত কেইজনৰ শৰীৰত ক'ভিড-19 ধৰা পৰিব আৰু এইটো এটা ভয়াৱহ পৰিস্থিতিলৈ যাই আছে। আপোনালোকৰ যোনকেইজন ব্যক্তিয়ে এতিয়ালৈকে পলাই আছে বা চৰকাৰক আদেশ মনা নাই, সেইকেইজনকো মই ৰিকুৱেষ্ট কৰিছোঁ যে আপোনালোকে প্লিজ ধৰা দিয়ক আৰু স্বাস্থ্যকেন্দ্ৰৰ ওচৰত যায় নিজকে পৰীক্ষা কৰক, কাৰণ এজনৰ কাৰণে বহুত কেইজনলৈ এই বেমাৰটো সংক্ৰমিত হ'ব পাৰে। এইটো কোনো লুকাই ৰখা বেমাৰ নহয় বা HIV তেনেকুৱা বেমাৰ নহয়, এইটো বহুত ডেঞ্জাৰ ভাইৰাছ হয়। আপোনাৰ দেহলৈ এটাৰ পৰা যায়, মানে এনেকৈ যায় গোটেই অসমখন ধ্বংসৰ পথলৈ যাব পাৰে। আপোনাৰ গাত ক'ভিড-19 আছে, আপুনি বাচি যাব, কাৰণ আপোনাৰ ইমিউনিটি ছিষ্টেমটো বহুত শক্তিশালী। কিন্তু এটা কথা ভাবক, আপোনালোকৰ মা দেউতাৰ ইমিউনিটি ছিষ্টেমটো বহুত ল' হয়, আপোনাৰ নিচিনা শক্তিশালী নহয়। আপোনাৰ কাৰণে আপুনি মা দেউতাৰ কিবা এটা হোৱাটো আপুনি বিচাৰে নেকি? সেইটোতো কেতিয়াও নিবিচাৰে। চ' আপোনালোকে য'তে নাথাকক কিয় সোনকালে আপুনি পৰীক্ষা কৰি লওক নিজকে, একদম ছিৰিয়াছ মেটাৰ হয় এইটো। এতিয়া ফাল্টু কৰা টাইমেই নহয়, যিহেতু অসম আহি পেলাই এতিয়া আপুনি প্লিজ ছিৰিয়াছ হওক, এতিয়া ফাল্টুকৈ নাথাকিব। আৰু যিকোনো ব্যক্তিকে মানে মই ক'ব বিচাৰিছোঁ যে আপোনালোকে উৰা বাতৰিৰ পৰা বিৰত থাকক। বহুতো উৰা বাতৰি সৃষ্টি হৈছে, প্লিজ এইবিলাক আপোনালোকে নকৰিব, কাৰণ এটা উৰা বাতৰিৰ পৰা বহুত ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছে বা হ'ব পাৰে। এইখিনি আপোনালোকৰ মোৰ ৰিকুৱেষ্ট থাকিল, প্লিজ এইখিনি যাতে আপোনালোকে মানে আৰু এইখিনি ঘৰতে থাকক। এইটো এটা অতি ভয়াৱহ পৰিস্থিতিলৈ যাব ধৰিছে। চ' আপোনালোকে এইখিনি প্লিজ ঘৰৰ পৰা নোলাব, ঘৰৰ ভিতৰতে থাকক, ঘৰৰ বাহিৰলৈ একদম নোলাব। ময়ো যোৱা নাই এইখিনি ঘৰৰ ভিতৰতে আছোঁ। আপোনালোকৰ ৰিকুৱেষ্ট থাকিল যে আমি কৰোণাৰ বিৰুদ্ধে যুঁজিব পাৰিম আৰু আপোনালোকে একদম ভয় নকৰিব, কাৰণ ভয় কৰিলে আমি কৰোণাৰ বিৰুদ্ধে যুঁজিব নোৱাৰিম। আপোনালোকৰ এটা গুৰুত্বপূৰ্ণ কথা হ'ল, প্লিজ আপোনালোকে হত্যাকাৰী হ'ব নাযাব, কাৰণ আপোনাৰ কাৰণে যাতে 10জনৰ ক্ষতি নহয়, এইটো কথা মনত ৰাখিব। লগ পাম এটা নতুন ভিডিঅ'তে। টিল দেন টাটা বাই বাই। ঘৰত থাকক, জীৱিত থাকক, বাই বাই।